তো সঁচাকৈ শান্তনুৱে পাগল হৈছে। তো সেইটো কথা মই কিহৰ কাৰণে কৈছো ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে চিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব, কিয়নো প্ৰতিদিনে এনেকুৱা চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। শান্তনুৱে সঁচাকৈয়ে সেইটো নাটক কৰা নাই, কাৰণ প্ৰান্তনুৱে আজি শান্তনুৰ লগত অফিচৰ কথা আলোচনা কৰি থাকিব, যিহেতু এতিয়া অফিচত তেওঁলোকৰ বহুত কাম বাকী আছে আৰু যিবোৰ ইমান দিনে চোৱা হোৱা নাই। আৰু দৰ্শনাই অফিচত আহিলেও ভালদৰে দৰ্শনাই বিজনেছৰ কথা এতিয়ালৈকে নাজানে, যিহেতু মুখ্য মানুহজনে হৈছে শান্তনু। কিন্তু প্ৰান্তনুৱে লাহে লাহে লক্ষ্য কৰিব পাৰে দাদেকৰ লক্ষণবোৰক, যিহেতু এতিয়া দাদেক হঠাতে কথাবোৰ পাহৰি যায় আৰু সেইবোৰ কথা লগে লগে মনতো পৰি যায়। আৰু লগতে শান্তনুৱে বাৰু সেইটো নাটক কৰিছে নেকি স্মিতাৰ আগত, আৰু তেনেকুৱা হ'ব পাৰে, যিহেতু প্ৰান্তনু আৰু নুপুৰকো পাইছে লগে লগে, কিন্তু স্মিতাকে লগে লগে চিনি পোৱা নাই আৰু ইয়াত কিছুমান নাটকো সুমি থাকিব পাৰে। কিন্তু এতিয়া কিমান দূৰ সত্য তো সেইটো আপোনালোকে চালে আজিৰ খণ্ডটিত জানিবলৈ পাব। আনফালে সকলো ফালৰ পৰা এতিয়া হেঁচা মাৰি ধৰিছে দৰ্শনাক, কিয়নো এইটো কথা কিহৰ কাৰণে ক'লো, কাৰণ দৰ্শনাই যিহেতু যিটো কাম কৰিবলৈ যায় আৰু সেইটো কামতে বাধা আহে, আৰু বাধা বেলেগ ফালৰ পৰা নাহে, তেতিয়া তেওঁলোকৰ ঘৰখনৰ পৰা আহে। আৰু প্ৰান্তনুৰ লগত যদি বিয়াত নবহে বা এতিয়া প্ৰান্তনুহঁতৰ অফিচত যদি কাম নকৰে তেতিয়াহ'লে সকলোৰে ভাল হ'ব, আৰু তাৰ কাৰণে হয়তো ভাৱনা বা এতিয়া দৰ্শনাৰ মাক বয় দাদা সকলোৱে সেইটোৱে বিচাৰে, আৰু সেইকাৰণে এতিয়া দৰ্শনাই সেইটো ভাবি আজি অফিচত কান্দি থকা আপোনালোকে দেখিবলৈ পাব। আৰু লগতে প্ৰান্তনুৱে কিহৰ কাৰণে কান্দি আছে আৰু সেইটো কথা এতিয়া সুধিব, আৰু তেতিয়া প্ৰান্তনু সকলোবোৰ কথা আজি খুলি ভাঙি কথাবোৰ ক'ব পাৰে, কিহৰ কাৰণে এতিয়া ভাৱনাই তেনেকুৱা কামবোৰ কৰি আছে দৰ্শনাৰ লগত। আৰু সেইবোৰ কথা এতিয়া কোৱাৰ পিছত হয়তো আজি প্ৰান্তনুৱে কিবা এটা সলিউশন দিব পাৰে, যিহেতু প্ৰান্তনুহঁতৰ ঘৰতো তেনেকুৱা এটা পৰিস্থিতি চলি আছে। আনফালে স্মিতাই আজি ডাক্তৰৰ ওচৰলৈ যাব, যিহেতু স্মিতাৰ ল'ৰা অৰ্থাৎ নুপুৰৰ গলৰ অপাৰেশ্যন হৈছে, আৰু অপাৰেশ্যনৰ কাৰণে বা ডাক্তৰজনৰ লগত ৰিপৰ্টখিনি চাবলৈ ক'ব, কি হৈছে কি হোৱা নাই। আৰু এনেকুৱা এতিয়া হ'ব পাৰে যে মনে মনে এতিয়া শান্তনুৰ ৰিপৰ্টখিনি লৈ যাব পাৰে ডাক্তৰৰ ওচৰলৈ, যদি শান্তনুৰ ৰিপৰ্ট আহিছে, কিন্তু ডাক্তৰৰ ওচৰলৈ শান্তনুৰ কাৰণে নাযাব পাৰে বা এতিয়া যাব পাৰে, কিন্তু 100% চিয়ৰ যে সেইটো নুপুৰৰ কাৰণে গৈছে। আৰু যিহেতু ভালদৰে হাঁহি মাতি যাব আজি, যিহেতু এতিয়া শান্তনুৰো তেনেকুৱা এটা অৱস্থা হৈছে, আৰু শান্তনুৰ তেনেকুৱা অৱস্থাৰ হোৱাৰ কাৰণে কিহৰ কাৰণে ভাল পাইছে সেইটো এটা ডাঙৰ কথা, আৰু সেইটো কথা হয়তো মই ছেকেণ্ড চেনেলটোত আপোনালোকক জনাই দিম, কিহৰ কাৰণে তেনেকুৱা হোৱাৰ কাৰণে এতিয়া স্মিতাই ভাল পাইছে। আৰু এতিয়াৰ পৰা স্মিতাই বেছ ফূৰ্তিত থাকিব, আৰু ঘৰৰ মানুহ যিহেতু সকলোবোৰ এতিয়া আহিব ধৰিছে, আৰু স্মিতাৰ সকলো ৰাস্তা খোল খাই গৈছে, স্মিতাৰ একো ভয় কৰিব লগা নাই। আৰু তৰুণহঁতেও এতিয়া শান্ত হোৱা নাই, আৰু তৰুণহঁতেও আজি আপোনালোকে দেখিবলৈ পাব, আৰু তেওঁলোকে আজি প্লেন কৰিব কেনেকৈ এতিয়া তেওঁলোকৰ ইনকামটো কৰি থাকিব পাৰে তেওঁলোকে শান্তনুহঁতৰ, আৰু তাৰো চেষ্টা কৰা আপোনালোকে দেখিবলৈ পাব। তো সম্পূৰ্ণ এপিছডটোৰ আজি কোনে কোনে চাবলৈ অধীৰ অপেক্ষাৰে বাট চাইছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, আজিলৈ এইখিনিয়ে।